हेलो फ्रेंड्स, वेलकाम माय यूट्यूब चैनल। আপোনালোকে জানেনে থাম্বনেল কি? বহুতৰ মাজত কুৱেশ্যন থাকে যে থাম্বনেল বস্তুটো আচলতে কি? তো বলক আৰম্ভ কৰোঁ। থাম্বনেল হৈছে এনেকুৱা এটা বস্তু যিয়ে আপোনাৰ চেনেলক গ্ৰ' কৰায় বা আপোনাৰ ভিডিঅ'ক ভিউজ দিয়ে, যাৰ ফলত আপোনাৰ চেনেল অতি সোনকালে গ্ৰ' কৰিব লাগে। তো আজিৰ এই টপিকটো লৈ কথা ক'ম। যদি আপোনাৰ থাম্বনেল ভাল হয় তেতিয়াহ'লেহে আপোনাৰ ভিডিঅ' গ্ৰ' কৰিব। আপোনাৰ থাম্বনেলত ভিউৱাৰ্ছে বা ছাবস্ক্ৰাইবাৰে কি কৰিব? ক্লিক কৰিব, আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'ত ৱাটছ যাব, আৰু ৱাটছ টাইম বাঢ়িব, ছাবস্ক্ৰাইবাৰ বাঢ়িব, কাৰণ ভিউজ পালেহে ছাবস্ক্ৰাইব বাঢ়িব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ত মই আপোনালোকক শিকাম যে আপোনালোকে এটা প্ৰফেশ্যনেল HD কোৱালিটিৰ থাম্বনেল কেনেকৈ বনাব। তো বলক আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে যাম আমি প্লে' ষ্ট'ৰত। প্লে' ষ্ট'ৰত গৈ এইটো মোৰ প্লে' ষ্ট'ৰ। তো প্লে' ষ্ট'ৰত গৈ ইয়াত চাৰ্চ বাৰত টাইপ কৰিম পিক্সেল এপ। পিক্সেল এপ চাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ খোল খাব। পিছত ইয়াত আপোনালোকে ইনষ্টলত ক্লিক কৰিব। ইনষ্টল ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইনষ্টল হৈ যাব। ইনষ্টল হোৱাৰ পিছত চাব পাৰে ইয়াত অ'পেন আহি গৈছে। তো অ'পেনত ক্লিক কৰিব। অ'পেনত ক্লিক কৰাৰ পিছত এলাউ কৰি দিব ইয়াক। এলাউ কৰাৰ পিছত আপোনালোকে আপোনাৰ থাম্বনেলত কেনেকুৱা ধৰণৰ বেকগ্ৰাউণ্ড লাগিব পাৰে সেইটো চুজ কৰি ল'ব। যদি এইটো কালাৰ ৰাখিব পাৰে, নিউ টেক্সটৰ ইয়াত যোনটো বেকগ্ৰাউণ্ড আছে এইটোও ৰাখিব পাৰে, নহ'লে ইয়াত বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ড আছে, ইয়াৰ পৰা আপোনালোকে চুজ কৰিব পাৰে। যিহেতু মোৰ ইয়াৰ এটাও ভাল নালাগে, মোৰ চিম্পুল ৰেড কালাৰ বহুত পচন্দ, তো মই চিম্পুল ৰেড কালাৰ ল'ম। তাৰ কাৰণে মই ইয়াত যাম। ইয়াত যোৱাৰ পিছত ইয়াত চাব পাৰে কালাৰ অপশ্যন আছে। তো ইয়াত কালাৰ অপশ্যনত ক্লিক কৰিব। কৰাৰ পিছত ইয়াত প্লাছ আইকনত ক্লিক কৰিব। পিছত ইয়াৰ কৰি এইটো য'ত ত'ত লৈ কিনে ল'ব পাৰে। মই ৰেড ল'ম, তো ৰেড বনাই ল'ব। ৰেড বনোৱাৰ পিছত ইয়াত অ'কে কৰিম। অ'কে কৰাৰ পিছত চাব পাৰে এইটো হৈ গ'ল। তাৰপিছত আমি ইয়াত যাম থ্ৰী ডটত। থ্ৰী ডটত ক্লিক কৰি যাম ইয়াত ইমেজ চাইজত। ইমেজ চাইজত গৈ ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত যিহেতু আমি ইউটিউব থাম্বনেল বনাম ইউটিউবৰ বাবে, তাৰ কাৰণে আমি ইউটিউব থাম্বনেল ইয়াৰ পৰা অ'কে কৰিম। অ'কে কৰাৰ পিছত এনেকুৱা ধৰণৰ হৈ যাব। পিছত আমি যিহেতু থাম্বনেল বনাবৰ বাবে এটা ইমেজ বা টেক্সট এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পাৰোঁ। তো প্ৰথমে আমি টেক্সট ব্যৱহাৰ কৰিম। টেক্সটৰ কাৰণে ইয়াত প্লাছ আইকনত ক্লিক কৰিব। প্লাছ আইকনত ক্লিক কৰাৰ পিছত ইয়াত ক্লিক কৰিব টেক্সটত। পিছত আমাৰ তো এই টেক্সটত ডাবল ক্লিক কৰিব, তো এনেকুৱা হৈ যাব। পিছত ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আকৌ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যি লিখিব পাৰে আপোনাৰ থাম্বনেলত সেইটো লিখিব। যিহেতু মই ইয়াত লিখিম হাউ টু মেক এ HD থাম্বনেল, তো ইয়াত লিখি ল'ম। লিখাৰ পিছত ইয়াত ডানত ক্লিক কৰিব। তো ইয়াত ডান ক্লিক কৰিব। ডান ক্লিক কৰাৰ পিছত ইয়াত অ'কে চুজ কৰিব, মানে অ'কেত ক্লিক। পিছত এনেকুৱা হৈ যাব। পিছত আপুনি ইয়াত যাব এড, তো ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত চাব পাৰে ডাবল টি আছে, মানে চাইজ লিখা আছে। তো চাইজত ক্লিক কৰিম। চাইজত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ টেক্সটক আপোনাৰ মতে ডাঙৰ, যদি সৰুও কৰিব খোজে তেতিয়াহ'লে সৰুও কৰিব পাৰে। মই ইয়াত বেছি ডাঙৰো নকৰোঁ সৰুও নকৰোঁ, মিডিয়াম চাইজ ৰাখিম। মই ইয়াত ধৰক 65, 66 এনেকুৱা ৰাখিম। পিছত ইয়াত টেক্সটটোক নিজৰ মতে ইচ্ছা অনুযায়ী ইয়াত এড কৰি ল'ম। এড কৰাৰ পিছত ইয়াত অ'কে কৰিম। অ'কে কৰাৰ পিছত তলত আহিম। যদি আপোনাৰ টেক্সটত কালাৰ দিব খোজে আপোনাৰ ইচ্ছামতে, তো ইয়াত কালাৰ অপশ্যন আছে। কালাৰ অপশ্যনত ক্লিক কৰি ইয়াত প্লাছ আইকনত ক্লিক কৰিব। প্লাছ আইকনত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰে, যদি ব্লু দিয়ে ব্লু দিব পাৰে, হোৱাইট দিলে হোৱাইট দিব পাৰে, ৰেড দিলে যি টি আপোনাৰ চাব পাৰে যি টি কালাৰ আছে। যিহেতু মই হোৱাইটে দিম, তাৰ কাৰণে হোৱাইটতে কৰি লওঁ। পিছত ইয়াত অ'কে কৰিম। অ'কে কৰাৰ পিছত ইয়াত হোৱাইটে আছে চাব পাৰে। পিছত ইয়াত অ'কে মাৰিম। অ'কে কৰাৰ পিছত আকৌ তলত যাম। তলত গৈ AB মানে ফণ্ট লিখা অপশ্যনত, তো ইয়াত ফণ্টত ক্লিক কৰিব। ফণ্টত ক্লিক কৰা চাব পাৰে এই লেফ্ট ছাইডত আপোনাৰ টেক্সট আহি গৈছে। তো এই টেক্সটৰ যদি ষ্টাইল বদলাব খোজে মানে লেটাৰখিনিৰ, তো ইয়াৰ পৰা বদলাব পাৰে। যেনে ধৰক মই
ইয়াত ক্লিক কৰিছোঁ, চাওক আপোনাৰ টেক্সটটো বদল হৈ গৈছে। তো ইয়াত বহুত অপশ্যন আছে যাৰ দ্বাৰা আপুনি আপোনাৰ টেক্সটক ষ্টাইল বদলাব পাৰে। চ' এনেকৈ চাব পাৰে, য'ত ক্লিক কৰিব তাতে আপোনাৰ টেক্সটটো বদলি হৈ যাব, যেনেকৈ ষ্টাইল খোজে আপুনি। যেটো মই ইয়াত নাৰাখোঁ, মই তলত এটা অপশ্যন আছে, ইয়াত চাওক কেপচাৰ ইট, এইটো মোৰ বৰ পচন্দ। তো ইয়াত ক্লিক কৰি মোৰ টেক্সটটো ইয়াত এনেকৈ কৰি ল'ম, পিছত ইয়াত অ'কে কৰিম। অ'কে কৰাৰ পিছত চাব পাৰে এনেকুৱা হৈ গ'ল। পিছত ইয়াত ভালকৈ এড কৰিব। ইয়াত এড কৰাৰ পিছত যদি আপোনাৰ টেক্সট ষ্ট্ৰক দিব খোজে তেতিয়াহ'লে ষ্ট্ৰক অপশ্যন আছে এইটো। তো ষ্ট্ৰকত ক্লিক কৰিব, ষ্ট্ৰকত ক্লিক কৰি ইয়াত এনেবল কৰিব। ষ্ট্ৰকত বঢ়াব বা কমাব পাৰে, মই বেছি নবঢ়াওঁ, সামান্য বঢ়াম। পিছত ইয়াত অ'কে কৰিম। অ'কে কৰাৰ পিছত ইয়াত আছে শ্বেডো অপশ্যন, তো শ্বেডোত ক্লিক কৰিম। শ্বেডোত ক্লিক কৰাৰ পিছত ইয়াত এনেবল কৰি দিম। এনেবল কৰাৰ পিছত চাব পাৰে আপুনি শ্বেডো কম বা বেছি বঢ়াব পাৰে, যিহেতু মই দুটাকে ফুল বঢ়াই দিম। তলত আৰু অপশ্যন আছে, আৰু বঢ়াব পাৰে বিভিন্ন ধৰণৰ ষ্টাইল। মই এইখিনি ষ্টাইল নিদিওঁ, মোৰ ভাল নালাগে এইখিনি। পিছত ইয়াৰ পৰা অ'কে কৰিম। অ'কে কৰাৰ পিছত চাব পাৰে আপোনালোকে ইয়াত দিছ শ্বেডো, তো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত এনেবল কৰি দিব। ইয়াত চাব পাৰে এনেকৈ বনাব পাৰে। পিছত ইয়াৰ পৰা অ'কে কৰিব। অ'কে কৰাৰ পিছত আৰু ষ্টাইল দিব পাৰে, ৰিফ্লেকশ্যন, তো ইয়াত ক্লিক কৰিও আপুনি দিব পাৰে। ইয়াৰ পৰা এনেবল কৰিব, চাব এনেকৈ হ'ব, কিন্তু মই এনেকৈ নিদিওঁ। চ' তাৰ কাৰণে মই ইয়াৰ পৰা এইটো অপশ্যনত ক্লিক কৰি কাট কৰি দিম। পিছত মোৰ এইটো যিহেতু টেক্সট হৈ গ'ল, মই ইমানতে ৰাখিম। পিছত ইয়াত মাজত ক্লিক কৰি দিব, এনেকুৱা হৈ যাব। পিছত যদি আৰু আপুনি যদি টেক্সট ঢালিব পাৰে, তো ইয়াত আকৌ প্লাছ আইকনত এনেকৈ ক্লিক কৰিব। ক্লিক কৰি ইয়াত টেক্সট দিব, পিছত এনেকৈ টেক্সট অপশ্যন আহি যাব। ইয়াত চাব পাৰে এইটো, ইয়াত ছেম আগৰ দৰে ডাবল ক্লিক কৰি ইয়াত লিখিব পাৰে। তো ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত টাচ কৰিবতো কীবৰ্ড অ'পেন হ'ব, যেনে মই ইয়াত এটা টেক্সট দি দিওঁ। ইন মোবাইল দিয়াৰ পিছত ইয়াত ডানত ক্লিক কৰিব। পিছত ইয়াত আকৌ অ'কেত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো য'ত আপুনি ৰাখিব খোজে তাতে দিব পাৰে, যেনে মই ইয়াতে ৰাখিম। তো ইয়াত দিলোঁ। পিছত আকৌ ছেম তেনেকুৱা কোৱালিটি এড যাব, এইটো এতে আছে। পিছত আপুনি এই চাইজত যাব, চাইজত গৈ ইয়াত আপুনি সৰু বা ডাঙৰ কৰিব পাৰে, যিহেতু মই বেছি ডাঙৰ নকৰোঁ, মই সৰুৱে ৰাখিম, ইমানটো ৰাখিম। পিছত ইয়াত অ'কে কৰিম। অ'কে কৰাৰ পিছত ইয়াত কালাৰো দিব পাৰে। আগতে মই কৈছোঁ কালাৰ অপশ্যনত গৈ কালাৰ দিব পাৰে। AB ফণ্টত ক্লিক কৰিব। AB ফণ্টত ক্লিক কৰাৰ পিছত এনেকুৱা ষ্টাইল হৈ যাব। যিহেতু মই আগৰটো নিদিওঁ, এতিয়া বেলেগ দিম। এতিয়া বুগালো ৰেগুলাৰ দিম, তো এইটো কৰি ইয়াত ক্লিক কৰিম, মানে অ'কে কৰিম। অ'কে কৰাৰ পিছত আকৌ ইয়াত তলত আহিম। তলত আহি ইয়াত পৰা ষ্ট্ৰক দিম, ইয়াত এনেবল কৰি দিম। ষ্ট্ৰক কম বা বেছি দিব পাৰে, মই আগতে কৈছোঁ, মই যিহেতু ইমান বেছি নিদিওঁ, ইমানটোমান দিম। ইয়াৰ পৰা অ'কে কৰিম। অ'কে কৰাৰ পিছত ইয়াত চাব পাৰে শ্বেডো অপশ্যন আছে, তো শ্বেডোত ক্লিক কৰিব। শ্বেডোত ক্লিক কৰাৰ পিছত ইয়াত এনেবল আছে, এনেবলত ক্লিক কৰিব। ইয়াত আপুনি দিব পাৰে শ্বেডো। পিছত ইয়াৰ পৰা আকৌ অ'কে কৰিব। তো এনেকুৱা হ'ল। মই আৰু বেলেগ কোনো টেক্সট নিদিওঁ, তাৰ কাৰণে এনেকুৱাই থ'ম। পিছত মই এটা ইমেজ দিব খোজোঁ, তো ইমেজ দিয়াৰ বাবে ইয়াত প্লাছ আইকনত ক্লিক কৰিব। প্লাছ আইকনত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰে ফ্ৰম গেলেৰী, তো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ আপোনাৰ যিমান গেলেৰীত ফটো ভিডিঅ' আছে গোটেইখিনি আহি যাব। এইটো ইমেজ, তো এইটো ইমেজ দিম। পিছত ইয়াত ক্লিক কৰিম, অ'কে কৰিম। অ'কে কৰাৰ পিছত আহি গ'ল ইমেজ। ইয়াৰ পৰা ডাঙৰ বা সৰু কৰিব পাৰে। ইমেজ ছেট কৰাৰ পিছত আৰু যদি ৰাইট ছাইডত যদি কোনো ধৰণৰ টেক্সট দিব খোজে তেতিয়াহ'লে দিব পাৰে, যিহেতু মই দিম, তাৰ কাৰণে ইয়াত প্লাছ আইকনত ক্লিক কৰিম। প্লাছ আইকনত ক্লিক কৰাৰ পিছত ইয়াত টেক্সটত ক্লিক কৰিম। টেক্সটত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰে চুকত নিউ টেক্সট, তো এইটো ইয়াত আনিম আৰু ইয়াত ডাবল ক্লিক কৰিম। ডাবল ক্লিক কৰাৰ পিছত ইয়াত ডিলেট অপশ্যনত ক্লিক কৰিম। ডিলেট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত ষ্টেপ বাই ষ্টেপ লিখাৰ পিছত ইয়াত ডান কৰিব। ডান কৰাৰ পিছত ইয়াত অ'কে কৰিব। অ'কে কৰাৰ পিছত চাব পাৰে ইয়াত, পিছত আকৌ ইয়াত তলত যাব,
তলত গৈ চাইজক যাব, ইয়াত সৰু বা ডাঙৰ কৰিব পাৰে। মই ইমানটোৱে ৰাখিম, পিছত ইয়াত অ'কে কৰিব। অ'কে কৰাৰ পিছত তলত যাব, এইটো কালাৰ অপশ্যন আছে, দেখাই দিওঁ। কালাৰ ইয়াত প্লাছ আইকনত যাব, প্লাছ আইকনত যোৱাৰ পিছত মই ব্লু কালাৰ ৰাখিম, তাৰ কাৰণে ব্লুত যাম আৰু ইয়াৰ পৰা ইয়াত অ'কে কৰি দিম। অ'কে কৰাৰ পিছত চাব পাৰে ব্লু কালাৰ আহি গ'ল। পিছত ইয়াত অ'কে কৰিম। অ'কে কৰাৰ পিছত AB ফণ্টত যাম। AB ফণ্টত যোৱাৰ পিছত ইয়াত মই এটা ষ্টাইল দিম টেক্সটৰ, যিহেতু মোৰ এইটো ভাল লাগে, তো এইটো দিম। এইটো দিয়াৰ পিছত অ'কে কৰিম। পিছত তলত যাম, তলত গৈ ইয়াত ষ্ট্ৰকত ক্লিক কৰিম। ষ্ট্ৰকত ক্লিক কৰাৰ পিছত ইয়াত এনেবল কৰিম। এনেবল কৰাৰ পিছত ইয়াত মই অলপ ষ্ট্ৰকটো দি দিম। ষ্ট্ৰক দিয়া হ'ল। পিছত ইয়াত অ'কে কৰিম। অ'কে কৰাৰ পিছত চাব পাৰে শ্বেডো অপশ্যন আছে, তো শ্বেডত ক্লিক কৰিম। শ্বেডত ক্লিক কৰাৰ পিছত এনেবল কৰি দিম। এনেবল কৰি শ্বেডোটো অলপ বঢ়াই দিম। পিছত ইয়াত অ'কে কৰিম। অ'কে কৰাৰ পিছত আকৌ 3D টেক্সটত যাব। 3D টেক্সটত গৈও আপোনালোকে অলপ ষ্টাইলটো বেলেগ ধৰণৰ দিব পাৰে, এনেকুৱা ষ্টাইল যিহেতু মই দিম, তাৰ কাৰণে ইয়াত দি কিনে ইয়াত অ'কে কৰিম। অ'কে কৰাৰ পিছত ইয়াত হৈ গ'ল। পিছত এনেকুৱা কৰিব পাৰে। যদি আৰু আপোনালোকে টেক্সট দিব খোজে আৰু ইমেজ দিব খোজে, তেতিয়াহ'লে ছেম কোৱালিটি মতে দিব পাৰে। পিছতে ছেভ কৰিবৰ বাবে আপোনালোকে কি কৰিব, ইয়াত এই শ্বেয়াৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে ছেভ টু গেলেৰী, তো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক